জ্যোতিষ্মা চেতিয়া এটি নতুন গীত কৰিবলৈ আজি মই নীলাকাশদাৰ ষ্টুডিঅ' বিটেক মিউজিক ষ্টুডিঅ'লৈ আহিছোঁ মোৰ আগৰ ডিব্ৰুগড় ধুনীয়া চালি গীতটি যিদৰে আপোনালোকে ইমান মৰম দিলে সেইদৰে যাতে নতুন গীত এই গীতটিও যাতে আপোনালোকে এনেদৰে মৰম দি মোক আৰু আগবাঢ়ি যোৱাত সহায় কৰে নীলাকাশদাৰ অকণমান গান শুনাই দিব ওই বিস্কুটি লিখিবনে জানো দেহাই স্কুললৈ নগলো ডাঙৰ হৈ আহিলো জানানে দেহাত তোমাৰ প্ৰেমতে পৰিলো এই বিস্কুটি লিখিবনে জানো দেহাই স্কুললৈ নগলো ডাঙৰ হৈ আহিলো জানানে দেহাত তোমাৰ প্ৰেমতে পৰিলো ইংৰাজী নেজানো গীতকে নুবুজো তোমাৰ প্ৰেমতে মই জানো পাগলী হলো সঁচাই পাগলী হলো মোৰ দাই সাগৰ নীল আছে তেখেতে কিটো ক'ব নমস্কাৰ ভতিজীৰ পুনৰবাৰ আকৌ এটি গীত আহিব আপোনালোকৰ মাজলৈ কৰি আছে তাই আজি গাইড দিবৰ কাৰণে আহিলে অকণমান শুনালে আপোনালোকক কেনে পাইছে জনাব আৰু আশীৰ্বাদ কৰিব তাই আগবাঢ়ি যাবলৈ আগৰ ডিব্ৰুগড় ধুনীয়া ছোৱালী গীতটি যিদৰে আপোনালোকে আদৰি ল'লে ইমান ধুনীয়াকৈ মৰম দিলে তাইক এই গীতটিও তেনেদৰে আদৰি ল'ব আপোনালোকে মৰম দিব বিহুৰ আগতে গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব এই আজি গাইডটো দিলোঁ সেইকাৰণে আপোনালোকৰ মাজলৈ অকণমান লাইভ আহিলোঁ আপোনালোকক অকণমান শুনাওঁ কেনে হৈছে বুলি তাকে গীতটি আকৌ অকণমান শুনাই দিছোঁ আপোনালোকক ওই বিস্কুটি লিখিবনে জানো দেহাই স্কুললৈ নগলো ডাঙৰ হৈ আহিলো জানানে দেহাত তোমাৰ প্ৰেমতে পৰিলো এই বিস্কুটি লিখিবনে জানো দেহাই স্কুললৈ নগলো ডাঙৰ হৈ আহিলো জানানে দেহাত তোমাৰ প্ৰেমতে পৰিলো ইংৰাজী নেজানো গীতকে নুবুজো তোমাৰ প্ৰেমতে মই জানো পাগলী হলো গীতটি আগৰ গীতটিৰ দৰে তাই নিজে লিখিছে আমাৰ ভতিজী জ্যোতিষ্মাই নিজে লিখিছে সুৰ কৰিছে খুব ধুনীয়াকৈ লিৰিক্সখিনি খুব ধুনীয়া হৈছে কথাখিনি আশা কৰোঁ আপোনালোকে ভাল পাব আৰু এইবোৰ মোৰ বন্ধু নীলাকাশ হাজৰিকাই নীলাকাশ দাস হাজৰিকা চৰি নীলাকাশ হাজৰিকাই মিউজিক কৰিব বহুত গান উলিয়াইছে আমাৰ দুইটাৰে এটি গীত সজাতি বুলি ওলাই গৈছিলে কেইদিনমানৰ আগতে বন্ধুৱে মিউজিক কৰিছিলে খুব ধুনীয়া মিউজিক কৰে বহুত গান কৰি আছে খুব ধুনীয়া মিউজিকেৰে আপোনালোকে শুনিবলৈ পাব অতি সোনকালে বন্ধু দুই এষাৰ ক'ব গানটো খুব ধুনীয়া হৈছে একচুৱেলি লিৰিক্সখিনি খুব ষ্টেণ্ডাৰ্ড লিৰিক্স হয় মানে অযথা লিৰিক্স লিখা নাই খুব ভাল লিৰিক্স লিখিছে আৰু আশা কৰোঁ এটা নতুন ফ্লেভাৰ দিব চেষ্টা কৰিম অতি সোনকালে শুনিব পাব আৰু ছোৱালীজনীৰ ভইচটো ভণ্টি ভইচটো অভিয়াছলি বহুত ধুনীয়া ট্ৰাই কৰিম এতিয়া নিজৰ বেষ্টটো দিবলৈ তাইও ট্ৰাই কৰোঁ নিজৰ বেষ্টটো দিবলৈ এতিয়া আপোনালোকৰ ছাপোৰ্ট আৰু মৰম পালে আমি আগুৱাই যাব চেষ্টা কৰিম থেংক ইউ ধন্যবাদ দিয়া ধন্যবাদ আগৰ গীতটি ডিব্ৰুগড় ধুনীয়া চালি গীতটিৰ দৰে নিজে লিখিব চেষ্টা কৰি আছোঁ আশা কৰোঁ আপোনালোকে যাতে মৰম দি মোক আৰু আগবাঢ়ি যোৱাত সহায় কৰে